বিষয়ে আপোনালোকক জনাবৰ বাবে আপোনালোকৰ সন্মুখত আমি উপস্থিত হৈছোঁ। কিন্তু তাৰ আগতে যিখিনি আমি গতানুগতিকভাৱে আমাৰ কেবিনেটত প্ৰত্যেক সপ্তাহতে আমি সিদ্ধান্ত লওঁ, সেইকেইটাৰ বিষয়ে মই আপোনালোকক থুলমূলকৈ অৱগত কৰিব খুজিছোঁ। আজি আমাৰ কেবিনেটত জল সম্পদ বিভাগে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা তিনিচুকীয়া, ডিব্ৰুগড়, মৰিগাঁও, কামৰূপ আৰু গোৱালপাৰা জিলাৰ প্ৰায় ৭৫ কিলোমিটাৰ মথাউৰি পুনৰ নিৰ্মাণৰ বাবে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা ২০৯৭ কোটি টকা ঋণ আৰু অনুদান হিচাপে লোৱাৰ বাবে অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে আমাৰ এই গোটেইকেইখন জিলাতে আমি বানপানীৰ সমস্যাৰ সৈতে যুঁজিবলৈ সক্ষম হ'ম। আজি আমাৰ কেবিনেটত এটা ইম্পৰ্টেণ্ট সিদ্ধান্ত হৈছে যে যোৱা কিছুদিনত আমি বিভিন্ন চৰকাৰী কৰ্মচাৰীক দুৰ্নীতিৰ সৈতে জড়িত থকাৰ অভিযোগত হাতে লোটে গ্ৰেপ্তাৰো কৰিছোঁ আৰু বিভিন্ন সময়ত তেওঁলোকৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং আদি চলি আছে। কিন্তু আমাৰ চৰকাৰী বিষয়াসকলে এই ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলাব লাগে আৰু নিজৰ দৈনন্দিন কামো কৰিব লাগে, যিটো ক্ষেত্ৰত বহুত এনেকুৱা অভিযুক্ত বিষয়াসকলৰ ডিপাৰ্টমেণ্টেল প্ৰচিডিং আমি শেষ কৰিব পৰা নাই। সেইবাবে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আৰু যাৰ বিৰুদ্ধে গোটেই চাকৰি কালত কোনো দুৰ্নীতিৰ অভিযোগ নাছিলে, তেনেকুৱা কিছু বিষয়াক আমি ষ্টেট ইনকুৱাৰী অফিচাৰ হিচাপে পুনৰ নিযুক্তি দিব খুজিছোঁ আৰু একোটা ডিপাৰ্টমেণ্টেল প্ৰচিডিং শেষ কৰিলে তেওঁলোকে ১ লাখকৈ টকা এটা মাননি হিচাপে পাব আৰু অসমৰ দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ বিৰুদ্ধে চলি থকা ডিপাৰ্টমেণ্টেল প্ৰচিডিংসমূহ সোনকালে বা ক্ষিপ্ৰতাৰে সমাধান কৰাত সহায় কৰিব। তৃতীয়তে, আমাৰ বৰ্তমান ইলেক্ট্ৰিচিটি যোগানৰ ক্ষেত্ৰত assam পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডে চৰকাৰক জনাইছিলে যে তেওঁলোকৰ বৰ্ধিত শক্তি মাচুলৰ বাবে উৎসৰ পৰা বা চ'ৰ্চৰ পৰা তেওঁলোকে আগতকৈ বেছি দামত পাৱাৰ কিনাৰ বাবে তেওঁলোকে যোৱা কেইটামান মাহত যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। ৰাজ্য চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত বিদ্যুতৰ বৰ্ধিত মূল্য জাপি নিদিয়াকৈ ৰাজ্য চৰকাৰৰ বাজেটৰ পৰা অসম ইলেক্ট্ৰিচিটি কৰ্পোৰেশ্যনক ২৬৫ কোটি টকা দিয়াৰ বাবে সিদ্ধান্ত লৈছে, যাতে বিভিন্ন উৎসত বিদ্যুৎ কিনাৰ বাবদ টকা পইচা বেছি দিয়াৰ পিছতো সেই বিল যাতে আমি ৰাইজৰ ওপৰত জাপি নিদি আমি ৰাইজক সকাহ দিব পাৰোঁ, সেইকাৰণে কেবিনেটে আজি ইলেক্ট্ৰিচিটি বৰ্ডলৈকে ২৬৫ কোটি টকাৰ এটা ৰাজ সাহায্য আগবঢ়াইছে। এই ৰাজ সাহায্য নবঢ়ালে আমি মানুহৰ ওপৰত বা জনসাধাৰণৰ ওপৰত আৰু ৫০ পইচা অধিক বিদ্যুতৰ বোজা জাপি দিবলগীয়া হ'লহেঁতেন। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হৈছে যে মাহত যিসকলে 100 ইউনিটতকৈ কম ইলেক্ট্ৰিচিটি খৰচ কৰে, অৰ্থাৎ আমি যিটো এক প্ৰকাৰ ক'ব গ'লে আমাৰ প্ৰায় ৫০ লাখ গ্ৰাহক আছে, যাৰ মাহত ইলেক্ট্ৰিচিটি তেওঁলোকে ১০০ ইউনিটতকৈ তলত খৰচ কৰে, তেওঁলোকৰ যাতে বিদ্যুতৰ বিল আমি কিছু হ'লেও সকাহ দিব পাৰোঁ, সেইকাৰণে সকলো তেনে পৰিয়ালক 4টাকৈ আমি LED বাল্ব দিব খুজিছোঁ, যাতে LED বাল্বৰ জৰিয়তে তেওঁলোকে বিদ্যুতৰ কনজাম্পশ্যন কমাব পাৰে আৰু তেওঁলোকৰ বিদ্যুতৰ বিলতো কিছু ৰাহি হ'ব পাৰে।
আৰু এইটো ইলেক্ট্ৰিচিটি বোৰ্ডে ইয়াক ক্ৰয় কৰিব আৰু ক্ৰয় কৰি আমাৰ কনজিউমাৰ সকলক তেওঁলোকে বিতৰণ কৰিব। ঠিক তেনেকৈ আজি আমাৰ যিটো গুৱাহাটী ৱাটাৰ ছাপ্লাই স্কিম আছিলে, যিটো সাউথ গুৱাহাটী ৱাটাৰ ছাপ্লাই স্কিম বুলি আমি কওঁ, যিটো মালিগাঁও, পাণ্ডু, আমাৰ বৰ্ষাপাৰা, ফটাখিলামবাৰী এই অঞ্চলটোত হৈ আছিলে, কিন্তু গেমনক আমি আধাতে কামটোৰ পৰা আমি বিদায় দিছিলোঁ। এই কামটো সম্পূৰ্ণ কৰাৰ বাবে L&Tক টেণ্ডাৰ প্ৰচেছৰ জৰিয়তে আমি দিবৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে তেওঁলোকে অৱশিষ্ট কামখিনি ক্ষিপ্ৰতাৰে শেষ কৰিব পাৰে। আৰু এই গোটেই আঁচনিটো GMDৰ পৰা আমি আনি জল বোৰ্ডক দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ, কাৰণ GMDয়ে যিহেতু এনেকুৱা স্পেচিফিক ইঞ্জিনিয়াৰ নাই, তেওঁলোকে কামবোৰ কৰিব নোৱাৰিব। সেইকাৰণে আঁচনিখন আমি গুৱাহাটী জল বোৰ্ডক দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আজি এটা কেবিনেটে গুৱাহাটীৰ নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰি ৰখাৰ স্বাৰ্থত আৰু পলিউশ্যনৰ ক্ষেত্ৰত পলিউশ্যন ৰোধৰ ক্ষেত্ৰত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেইটো হ'ল যে এতিয়াৰ পৰা অসমত আমি ৱাটাৰ বটল 1 লিটাৰতকৈ যিবিলাক তলৰ সাইজ আছে সেইবিলাক আমি বেন কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ যদি 200 মিটাৰৰ পেকেট হয়, 500 মিটাৰৰ বটল হয়, 750 বটল হয়, সেইবিলাক তেওঁলোকে 2 অক্টোবৰৰ পৰা বন্ধ কৰিব লাগিব। আমি 2 অক্টোবৰলৈকে সময় দিছোঁ। কাৰোবাৰ যদি ষ্টকত আছে তেওঁলোকে বিক্ৰী কৰি দিয়ক বা অসমৰ বাহিৰলৈকে পঠাই দিয়ক। কিন্তু অসমত 2 অক্টোবৰৰ পৰা 1 লিটাৰতকৈ সৰু বটল তেওঁলোকে বিক্ৰী কৰিব নোৱাৰিব, 1 লিটাৰ এণ্ড এবভ। আৰু অহা বছৰ 2 অক্টোবৰত আমি 1 লিটাৰৰ বটলবিলাকো পেকেটো আমি বন্ধ কৰি দিম। তেতিয়া 2 লিটাৰতকৈ তেওঁলোকে তলতহে তেওঁলোকে উৎপাদন কৰিব পাৰিব। অৰ্থাৎ বজাৰত এই বছৰ 2 অক্টোবৰৰ পৰা 500 মিলিমিটাৰ, 200 মিলিমিটাৰ, 250 মিলিমিটাৰ, 750 মিলিমিটাৰৰ যিমানবিলাক আমাৰ বটল আছে সেইবিলাক বন্ধ হৈ যাব। 1 লিটাৰ চলিব, কিন্তু নেক্সট বছৰ 1 লিটাৰ 900 মিলিলিটাৰলৈকে চলিব নোৱাৰিব, 1.9 লিটাৰলৈকে চলিব নোৱাৰিব। বটলবিলাক 2 লিটাৰৰ হ'ব লাগিব। আমি ভাবোঁ যে আমাৰ এই আঁচনিটোৱে বা এই সিদ্ধান্তটোৱে আমাৰ ছিংগল ইউজ প্লাষ্টিকৰ ক্ষেত্ৰত ইউজৰ ক্ষেত্ৰত এটা বাধা নিষেধ লাহে লাহে আনাৰ বাবে আমি যি চিন্তা কৰিছিলোঁ সেইখিনি আমি কাৰ্যকৰীকৰণ কৰিব পাৰোঁ। আজি আমাৰ ষ্টেট কেবিনেটে এটা ডাঙৰ এটা আমি সিদ্ধান্ত লৈছোঁ ইন প্ৰিন্সিপল, কিন্তু আমি নেক্সট কেবিনেটত ঠিক কৰিম। আমাৰ বসুন্ধৰা আঁচনিটোৰ সফল ৰূপায়ণৰ কাৰণে মাটিৰ যিবিলাক ক্লাছিফিকেশ্যন আছে, ফৰিং, হাওধা, লি, মীন ক্ষেত্ৰ, বাওতলি, বিভিন্ন ধৰণৰ নাম আছে, যিবোৰ নামৰ দ্বাৰা মণ্ডলসকলে সাধাৰণ মানুহক এটা গুমৰাহ কৰি থাকে বুলি ক'ব পাৰি, যে আপোনাৰ মাটিটো জলাতক, আপোনাৰ মাটিটো ফৰিং, এই ধৰণে যিবিলাক পুৰণা ক্লাছিফিকেশ্যনৰ সুযোগ লৈ তেওঁলোকে সাধাৰণ মানুহক ডাইভাৰ্ট কৰে। সেইকাৰণে এইবাৰ আমি ক্লাছিফিকেশ্যনবিলাক খুব সুন্দৰ আধুনিক শব্দৰে আমি তাক নতুনকৈ কৰিব খুজিছোঁ, কিন্তু অহা কেবিনেটত ইয়াক আমি চূড়ান্ত ৰূপ দিম। আজি আমাৰ কেবিনেটে BTRৰ বাবে 400 কোটি টকাৰ মঞ্জুৰি দিয়ে আৰু আমাৰ একেধৰণে আমাৰ অমৃত সৰোবৰ আঁচনিখন সমাপ্ত কৰিবৰ কাৰণেও 250 কোটি টকাৰ অনুমোদন দিয়ে। এতিয়া যদি কেবিনেট ডিচিশ্যন কেইটাৰ ওপৰত আপোনালোকৰ কিবা সুধিবলগীয়া আছে, আপোনালোকে যদি জানিব লগা আছে ক'ব পাৰে। আৰু আমি তিনিচুকীয়াত বডোচা কলাক্ষেত্ৰ এখন নিৰ্মাণৰ বাবেও আজি 45 বিঘা মাটি আমি আবণ্টন দিছোঁ। পেকেজ বা বটল, পেকেজো নহ'ব, বটলো নহ'ব, যি হ'ব 1 লিটাৰ বা 1 লিটাৰৰ ওপৰত হ'ব, তাতকৈ তলৰবিলাক আমি বেন কৰি দিছোঁ।
এতিয়া আমি ৱাটাৰ বটলৰ ওপৰত কৈছোঁ, জুচৰ ওপৰত আমি কোৱা নাই, অকল ৱাটাৰ বটল। কাৰণ আমাৰ গুৱাহাটীৰ নলাৰ যিবিলাক ফটো আমি পাইছোঁ বা ডিব্ৰুগড় তিনিচুকীয়াত মেক্সিমাম ৱাটাৰ বটলে ক্লগ কৰি দিয়ে। সেইকাৰণে লাহে লাহে আমি বাকী ফ্ৰুটি টুটিও আমি 1 লিটাৰ ওপৰত যাম। কিন্তু আজিৰ সিদ্ধান্তটো ইট ইজ কনফাইন টু অনলি ৱাটাৰ বটল আৰু প্লাষ্টিকৰ পেকেটত যিটো আমি পানী বনাওঁ। এইটো আমাৰ ভৱিষ্যতে মিটিং টিটিঙত আমাৰ PHC ডিপাৰ্টমেণ্টেও আমি সৰু সৰু পেকেট দিওঁ, সেইটো PHC ডিপাৰ্টমেণ্টেও বদলাব লাগিব। তিনিচুকীয়াত আমাৰ মৰাণ জনগোষ্ঠীয় লোকসকলে বহুদিনৰ পৰা এখন বডোচা সমন্বয় ক্ষেত্ৰ বনাবৰ কাৰণে আমাক দাবী কৰি আছিল আৰু শুকান পুখুৰী চাহ বাগিচাৰ মাটি তেওঁলোকে তাৰ বাবে বিচাৰিছিলে। আজি আমি শুকান পুখুৰী চাহ বাগিচাৰ 45 বিঘা মাটি আমি বডোচা কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে আবণ্টন কৰিছোঁ আৰু মৰাণৰ বাবে আমি যি বছৰি 25 কোটি টকাকৈ আমি বিশেষ সহায় কৰি আছোঁ আৰ্থিক পেকেজ, তাৰ পৰাই তেওঁলোকে কামটো আৰম্ভ কৰিব। লাহে লাহে পৰৱৰ্তী পৰ্যায়ত ষ্টেট গভৰ্ণমেণ্টেও সহায় কৰিব। মই এতিয়া এটা আমাৰ চৰকাৰে লোৱা এটা বিশেষ উদ্যোগৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। সেইটো হ'ল যে যোৱা 2014 চনৰ পিছৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইবাটাও চৰকাৰী আঁচনি হাতত লৈছে, যাক তেখেতে চেচুৰেশ্যন মডেলত, তাৰমানে 100% যাতে ৰাইজে বেনিফিট পায় তালৈকে লৈ যোৱাৰ বাবে তেওঁলোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰচেষ্টা কৰিছে। ৰাজ্য চৰকাৰেও বহুকেইখন আঁচনি লৈছে, যাক আমি চেচুৰেশ্যন মডেলত লৈ যাব খুজিছোঁ। যেনে উদাহৰণস্বৰূপে বিধৱা আৰু দিব্যাংগ ব্যক্তি, তেওঁলোকক আমি বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী বিধৱা আৰু দিব্যাংগ ব্যক্তিয়ে অৰুণোদয় আঁচনি লাভ কৰক। এতিয়া আমি বিচাৰিছোঁ যে আমাৰ অসমৰ প্ৰত্যেকজন গাঁৱত বাস কৰা দুখীয়া মানুহে যাৰ উপাৰ্জন বছৰি 4 লাখ টকাতকৈ কম, তেওঁলোকে একোখনকৈ ৰেচন কাৰ্ড লাভ কৰক, যাতে তেওঁলোকে বিনামূলীয়া চাউল পাব পাৰে। তৃতীয়তে আমি বিচাৰিছোঁ যে আমাৰ ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে এখন কাৰ্ড পাওক, যাৰ পৰা নেকি তেওঁলোকে 5 লাখ টকালৈকে মেডিকেল সাহায্য বিনামূলীয়াকৈ ল'ব পাৰে। তাৰ পিছত আমি বিচাৰিছোঁ যে আমাৰ প্ৰত্যেকজন ব্যক্তি, এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰত্যেকজন কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি পাওক, যাতে বছৰত তেওঁ 6,000 টকা বেংক একাউণ্টত পাব পাৰে। এনেকৈ আমাৰ চৰকাৰৰ প্ৰায় 15টা আঁচনি আছে, যাক আমি সকলোকে দিব পাৰোঁ, যে ইয়াত এজন দুজনো বাদ পৰিব নালাগে। কিন্তু আমি গাঁৱত যেতিয়া যাওঁ তেতিয়া মানুহে কয়, বাবা মোৰ ৰেচন কাৰ্ড নাই, বাবা মই বিধৱা, মই অৰুণোদয় পোৱা নাই, মই দিব্যাংগ ব্যক্তি, মই অৰুণোদয় পোৱা নাই। কিছুমানে কয় যে মই কৃষক সন্মান নিধি পাই আছিলোঁ, এতিয়া বন্ধ হৈ গ'ল। চ' এনেকৈ ওজৰ আপত্তি আমাৰ থাকে। দ্বিতীয়তে আমি চৰকাৰে কিছুমান আঁচনি লৈছোঁ যে গাঁৱৰ আমাৰ LP স্কুলখন সুন্দৰ হ'ব লাগে, যে এটলিষ্ট ক্লাছৰুম থাকিব লাগে, ডেস্ক বেঞ্চ থাকিব লাগে, অংগনবাদী কেন্দ্ৰত আমাৰ লাইট থাকিব লাগে, স্কুলত আমাৰ লাইট থাকিব লাগে। 500তকৈ যদি অধিক জনসংখ্যা আছে গাঁৱত ৰাস্তাটো থাকিব লাগে, সকলো গাঁৱতে বিজুলী বাতিৰ পোহৰ পাব লাগে, সকলোকে আমি উজ্বলাৰ জৰিয়তে গেছৰ কানেকশ্যন দিব লাগে। এই কথাখিনি আমি বহুত সময়ত কৈ আছোঁ আৰু বহুত মানুহ উপকৃত হৈছে, কিন্তু আমি এইটো কথা নাজানো যে শেষজন ব্যক্তিলৈকে উপকৃত হৈছে নে নাই। উপকৃত হ'লে নহ'ব যে এখন গাঁৱত যাতে এজনো বিধৱা মানুহে অৰুণোদয় নোপোৱাকৈ নাথাকে, এখন গাঁৱত
এজনো ব্যক্তি যাতে ৰেচন কাৰ্ড নোপোৱাকৈ নাথাকে, যাতে কোনেও আৰু নকয় যে চাউলৰ দাম বাঢ়িছে বুলি। সকলোৰ হাততে ৰেচন কাৰ্ড থাকিব, যাতে ফ্ৰী ৰেচন পাব। কোনো এজন কৃষকে নকয় যে মোৰ খেতি কৰিব টকাৰ অসুবিধা হৈছে, সকলো কৃষকৰ বেংক একাউণ্টত ৬,০০০ টকা যাব লাগে। কোনো এজন বৃদ্ধই যাতে নকয় যে বাবা মই পেঞ্চন পোৱা নাই। এতিয়া এই কথাখিনি আমি কেনেকৈ নিৰূপণ কৰিম? তাৰ বাবে আমি এটা আজি কাৰ্যসূচী অনুমোদন কৰিছোঁ যে ছেপ্টেম্বৰ মাহত 15 দিন অসম চৰকাৰখনে গোটেই গাঁৱত থাকিব। ছেপ্টেম্বৰ মাহত আমাৰ সকলো মন্ত্ৰীয়ে 15খনকৈ গাঁৱত ৰাতি থাকিব। চাৰ্কিট হাউচ আইবি নহয়, আমি 15খনকৈ গাঁৱত আমি থাকিম। মুখ্যমন্ত্ৰীও 15খন গাঁৱত থাকিব। আৰু আমি গাঁৱত তালিকালৈ মানুহক সুধিম যে সকলোৱে ৰেচন কাৰ্ড পাইছেনে নাই। যিকেইজনে ক'ব আমি ৰেচন কাৰ্ড পোৱা নাই, তেওঁলোকৰ নাম আমি লিখি আনিম, তেওঁলোকক আমি ৰেচন কাৰ্ড দি দিম। বোলে গাঁৱৰ কোনগৰাকী বিধৱা মানুহে অৰুণোদয় পোৱা নাই? বোলে মই পোৱা নাই। বোলে গাঁৱৰ কোনগৰাকী মানুহে প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম বা আয়ুষ্মান ভাৰত পোৱা নাই? বোলে মই পোৱা নাই। বোলে কোনগৰাকী কৃষকে কৃষক সন্মান নিধি পোৱা নাই? বোলে মই পোৱা নাই। থকাৰ সময়ত আমি স্কুলখনত যাম যে গাঁৱৰ LP স্কুলখনত ডেস্ক বেঞ্চ আছেনে নাই, লাইট আছেনে নাই। অংগনবাদী কেন্দ্ৰটোত যাম যে অংগনবাদী কেন্দ্ৰটোৰ অৱস্থা খুব বেয়া, ইয়াক আমি বনাব লাগিব। আৰু আমাৰ লগত প্ৰায় 5,000 ছিলেক্টেড গভৰ্ণমেণ্ট অফিচাৰে 7খনকৈ গাঁৱত যাব। 5,000 ছিলেক্টেড গভৰ্ণমেণ্ট অফিচাৰে গাঁৱত যাব। আৰু সেই 15 দিন আমি আমাৰ গোটেই চৰকাৰখন আমি গাঁৱলৈকে লৈ যাম। সি 15 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰো হ'ব পাৰে। আমাৰ ট্ৰি প্লেণ্টেশ্যনৰ দিন এটা ঠিক কৰিব লগা কাৰণে আজি আমি ডেটটো কৰা নাই, কাৰণ আমাৰ এদিন ট্ৰি প্লেণ্টেশ্যন আছে, 1 কোটি গছ পুলি ৰোৱা, সেই কাৰ্যসূচীটো আছে। কিন্তু ছেপ্টেম্বৰ মাহৰ 15টা দিন সমগ্ৰ চৰকাৰখন গাঁৱত থাকিব। আৰু প্ৰত্যেকখন গাঁৱত ৰাস্তা আছেনে নাই? বহুত মানুহে কয়, আপোনালোকেও টিভিত দেখুৱাই থাকে যে ৰাস্তা নাই। আমি বহুত সময়ত ৰাস্তা দি আছোঁ, অথচ মানুহৰ তাত ৰাস্তা নাই। কোনোবা গাঁৱত এখন দলং খুব প্ৰয়োজন, গাঁওখনত আমি দলং বনোৱা নাই, অথচ আমি গুৱাহাটীতে পইচা দি গৈ আছোঁ। অথচ এখন দলঙে মানুহৰ জীৱন পৰিৱৰ্তন কৰি পেলাব পাৰে। কোনোবা গাঁৱত আমি দাবী কৰি আছোঁ যে আমি ইলেক্ট্ৰিচিটি সকলো গাঁৱতে দিছোঁ, কিন্তু তাত ইলেক্ট্ৰিচিটি যোৱাই নাই। গতিকে যিখিনি আমি দাবী কৰি থাকোঁ, সেই দাবী কৰা কথাখিনি বোলে যি গাঁৱতে 500 মানুহ আছে তাতে আমি ৰাস্তা বনাইছোঁ, কিন্তু বনাইছোঁ নে নাই আমিতো নাজানো। গতিকে এটা হ'ল ব্যক্তিগত চেচুৰেশ্যন, এটা হ'ল ভিলেজ চেচুৰেশ্যন। ব্যক্তিগত আমি 15টা আঁচনি আমাৰ আছে যি প্ৰত্যেকে পাব লাগে। প্ৰত্যেকে মানে অল উইডো শুড গেট এ অৰুণোদয়। এটা পাইছেনে নাই? বহুত গাঁৱৰতো দুখীয়া মানুহ লিষ্ট বনাওঁতে নাপায়। গতিকে চৰকাৰী নিৰ্দিষ্ট দ্য বেষ্ট গভৰ্ণমেণ্ট অফিচাৰ আমি চিলেক্ট কৰিম, যি 5,000 ইঞ্জিনিয়াৰো হ'ব পাৰে, ডাক্তৰো হ'ব পাৰে, ACSও হ'ব পাৰে, টিচাৰো হ'ব পাৰে। 5,000 যি আমাৰ বেষ্ট গভৰ্ণমেণ্ট অফিচাৰ আছে, তেওঁলোকক আমি 4 বা 5খনকৈ গাঁও দিম। মন্ত্ৰী, MLA, MP, বিৰোধী পক্ষই যোগ দিলে যোগ কৰিব পাৰিব, কোনো তাত আমি পলিটিকেল কৰা নাই। আমি ইয়াতে 15খনকৈ ল'ম ৰাজনীতি কৰা ব্যক্তিসকলে, যিখিনি আমি। আৰু ইয়াত চিফ ছেক্ৰেটাৰীও এদিন গাঁৱত থাকিব, তেওঁ 3 দিন পাব। যিকোনো প্ৰিন্সিপাল ছেক্ৰেটাৰী গাঁৱত থাকিব, তেওঁ 3 দিন পাব। প্ৰথমবাৰৰ বাবে গাঁৱত ইমান অফিচাৰ ৰাতি থাকিব। আৰু ৰাতি নাথাকাকৈ কোনো আহিব নোৱাৰে, কোনো আইবিত থাকিব নোৱাৰিব, কোনো বাংলোত থাকিব নোৱাৰিব, গাঁৱৰ ৰাইজে য'ত ৰাখে তাতে থাকিব। আৰু আমি 15 দিন আমাৰ কাৰণে, অফিচাৰৰ কাৰণে 3 দিন। আৰু অল 28,000 চেঞ্চাছ ভিলেজ, ৰেভিনিউ ভিলেজটো মই কোৱা নাই কিয়, বড়ো বা কাৰ্বি আলঙত ৰেভিনিউ ভিলেজৰ সমস্যা আছে, কিন্তু চেঞ্চাছ ভিলেজ চবতে আছে। গতিকে আমি
সেন্সাস ভিলেজত আমি টার্গেট কৰিছোঁ ইউনিট হিচাপে আৰু মই ভাবো যে এই কামখিনি কৰিলে বহুত ৰাইজৰ উপকাৰ হ'ব আৰু নেক্সট 3 বছৰ বা 2.5 বছৰ আমাৰ চৰকাৰৰ প্লেনিং প্ৰসেছটোকো আমি ঠিক কৰিব পাৰিম যে ৰাস্তা এখন এমএলএ লিষ্ট লৈ আহিছে আমি এপ্ৰুভ কৰি দিছোঁ কিন্তু ডাঙৰ গাঁৱৰ ৰাস্তাটো হোৱাই নাই হৈছে যদিও বেয়া হৈ আছে গতিকে সকলো ডিপাৰ্টমেণ্টৰে ৱেব পৰ্টেল থাকিব তাতে তেওঁলোকে যিখিনি ইনভেষ্টিগেটৰ হ'ব যেনেকৈ আমি গুণোৎসৱ কৰোঁ ৰিপৰ্টটো তেওঁলোকে থ্ৰু আইটি দি দিব আমি ইয়াতে ডাউনলোড কৰিম যে অমুক কেইজন বৃদ্ধ মানুহে বৃদ্ধ পেঞ্চন পোৱা নাই অমুক কেইজন বিধৱাই অৰুণোদয় পোৱা নাই অমুক কেইজন ব্যক্তিয়ে ৰেচন কাৰ্ড পোৱা নাই তেনেকৈ আমি 15টা আমি পইণ্ট ঠিক কৰিম য'ত আমি দিব পাৰোঁ এজনো বাদ নপৰাকৈ আৰু গাঁৱৰ 15টা পইণ্ট ঠিক কৰিম যে এইখিনি বস্তু গাঁৱত আছে নে নাই এই এটা আমি উদ্ভাৱনী আঁচনি এটা আমি ল'ব খুজিছোঁ আৰু 5 to 6,000 গভৰ্ণমেণ্ট অফিচাৰ ইনভলভ হ'ব আমি সকলো ইনভলভ হ'ম আৰু ইভেন মুখ্যমন্ত্ৰীও 15 দিন 15 ৰাতি গাঁৱতে থাকিব লাগিব নহয় মুখ্যমন্ত্ৰী এখন গাঁৱত যাব নাই সেইটো লগত যিটো আমি মাহটোৰ ভিতৰত 15 দিন হ'ব গতিকে কণ্টিনিউৱাছ কৰিলেতো গভৰ্ণমেণ্টৰ কাম নষ্ট হৈ যাব গতিকে 15 দিন আমি কৰি ল'ম যদি আমি 15 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰ কৰোঁ তাৰ মাজত 15 দিন যদি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰ কৰোঁ তাৰ মাজত 15 দিন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী 15 দিন এমএলএ সকলৰ বাবে 7 দিন এমপিৰ বাবে 7 দিন চৰকাৰী অফিচাৰৰ বাবে 3 দিন কিন্তু ফৰ্ম এখনেই হাতত থাকিব যিখন ফৰ্ম থাকিব সেইখন এখনেই থাকিব কিন্তু গভৰ্ণমেণ্ট অফিচাৰ এজন 15 দিন থাকিলে বাকী ৰাইজৰ ক্ষতি হ'ব সেইকাৰণে তেওঁলোকক আমি 3 দিন দিছোঁ আৰু তাত কোনোবা যদি পুলিচৰ অফিচাৰো ভাল আছে আমি তেওঁকো পঠাম এচিএছও যাব সেক্ৰেটাৰিয়েটৰো ভাল ল'ৰা ছোৱালীবিলাক যাব বেছিকেলি আমি ডেকা ল'ৰা ছোৱালীখিনি অলপ ইউজ কৰিম এই কামটো আমি কৰিব